নমস্কাৰ বন্ধুবৰ্গ আজিলৈ আহিছোঁ আপোনালোকৰ কাষলৈ পৰিৱেশ অধ্যয়নৰ ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ 20টা অতি ইম্পৰ্টেণ্ট MCQ আৰু লগতে কিছুমান ফুল ফৰ্ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথম প্ৰশ্ন খান একাডেমি কি এ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বি বাণিজ্যিক সাইট সি শিক্ষামূলক ষ্ট্ৰীমিং ডি অপাৰেটৰ নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল সি শিক্ষামূলক ষ্ট্ৰীমিং দ্বিতীয় প্ৰশ্ন গোটেই পৃথিৱীত থকা বৃহৎ সংখ্যক কম্পিউটাৰবোৰৰ যোগেদি লাখ লাখ মানুহক পৰস্পৰ সংযোগ কৰি ৰখা ব্যৱস্থাটোৰ নাম কি এ লেন বি ৱেব চি হাইপাৰটেক্সট ডি ইণ্টাৰনেট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি ইণ্টাৰনেট 3 নম্বৰ প্ৰশ্ন কম্পিউটাৰে যি ভাষা বুজি পায় তাক কি বোলে এ সিস্টেম প্ৰগ্ৰাম বি মেচিন লেংগুৱেজ চি এপ্লিকেশ্যন ছফটৱেৰ ডি অপাৰেটিং সিস্টেম আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি মেচিন লেংগুৱেজ 4 নম্বৰ প্ৰশ্ন এটা কম্পিউটাৰ নেটৱৰ্কত কম্পিউটাৰবোৰ কিহৰ দ্বাৰা পৰস্পৰ সংযুক্ত কৰা হয় এ কৃত্ৰিম উপগ্ৰহ বি কেবল নেটৱৰ্ক চি ৱাইফাই নেটৱৰ্ক ডি আটাইকেইবিধৰ দ্বাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল আটাইকেইবিধৰ দ্বাৰা 5 নম্বৰ প্ৰশ্ন মানুহৰ মাজত পৰস্পৰ যোগাযোগৰ সংকেত কি ধৰণৰ এ ডিজিটেল বি এনালগ চি এ আৰু বি দুয়োটাই ডি অপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি এনালগ 6 নম্বৰ প্ৰশ্ন ভাৰতত প্ৰথমে ইণ্টাৰনেট কোনে আৰম্ভ কৰিছিল এ UNDP বি DOE চি আৰনেট ডি VLNL আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি আৰনেট 7 নম্বৰ প্ৰশ্ন নেটৱৰ্কিং কৰিবলৈ কম্পিউটাৰ পৰস্পৰ সংযোগ কৰা পদ্ধতিৰ নাম এ টপোলজি বি প্ৰটোকল চি ইমেইল ডি ভইচমেইল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ টপোলজি 8 নম্বৰ প্ৰশ্ন কি অবিহনে বৰ্তমান দূৰৱৰ্তী শিক্ষা ফলপ্ৰসূ নহয় এ MCA কোৰ্স বি তথ্য আৰু যোগাযোগ প্ৰযুক্তি চি বুদ্ধিমত্তা ভাগফল ডি আবেগপ্ৰবণ ভাগফল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি তথ্য আৰু যোগাযোগ প্ৰযুক্তি 9 নম্বৰ প্ৰশ্ন দৃশ্য শ্ৰাব্যসমূহে শিক্ষাৰ্থীক আনন্দদায়ক শিক্ষা প্ৰদান কৰাৰ লগতে ধাৰণাসমূহ সহজে দেশ সহায় কৰে এ পাহৰি যোৱাত বি মনত ৰখাত চি সংশোধন কৰাত ডি নক্সা বনোৱাত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি মনত ৰখাত 10 নম্বৰ প্ৰশ্ন তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে দেশ যোগাযোগৰ প্ৰসাৰ ঘটায় এ একমুখী বি দ্বিমুখী চি এ আৰু বি দুয়োটাই ডি অপৰৰ এটা নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি দ্বিমুখী 11 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো ICTৰ সাৰাঞ্জম নহয় এ ভাৱ বিনিময়যুক্ত স্মাৰ্টবোৰ্ড বি কম্পিউটাৰ চি চেটফলক ডি পাৱাৰ পইণ্ট উপস্থাপন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি চেটফলক 12 নম্বৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ চাৰিওকাষৰ পৰিৱেশৰ প্ৰতি অনুসন্ধিক্ষা আৰু সৃজনীশীলতা কিদৰে বৃদ্ধি কৰিব পাৰি এ দৃশ্য শ্ৰাব্যৰ জৰিয়তে বি এনিমেশ্যন আৰু চিত্ৰৰ জৰিয়তে চি এ আৰু বি দুয়োটাই ডি অপৰৰ এটা নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি এ আৰু বি দুয়োটাই 13 নম্বৰ প্ৰশ্ন তলত উল্লেখিত কোনটো মাত্ৰিক শিক্ষণ সঁজুলি এ চেটফলক বি প্ৰদৰ্শক ফলক চি স্থিৰ চিত্ৰ ডি ত্ৰিমাত্ৰিক মডেল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি ত্ৰিমাত্ৰিক মডেল 14 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনটো শিক্ষামূলক ষ্ট্ৰীমিং মঞ্চ এ জিমেইল বি টিচাৰ টিউব চি স্কাইপ ডি অপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি টিচাৰ টিউব 15 নম্বৰ প্ৰশ্ন উপস্থাপন এটা কিদৰে অধিক আকৰ্ষণীয় আৰু সহজে মনত ৰখা কৰি তুলিব পাৰি এ গ্ৰাফিক্স আৰু এনিমেশ্যনৰ দ্বাৰা বি ফ্লো চাৰ্টৰ দ্বাৰা চি ভিডিঅ' এটাত বাহ্যিক লিংক সংযোজনৰ দ্বাৰা ডি অপৰৰ আটাইবোৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপৰৰ আটাইবোৰ 16 নম্বৰ প্ৰশ্ন পৰিৱেশ অধ্যয়ন শিক্ষণৰ প্ৰধান লক্ষ্য কি এ পৰিৱেশৰ বাবে শিকা বি পৰিৱেশ সম্পৰ্কে শিকা চি এ আৰু বি দুয়োটা ডি অপৰৰ এটা নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ আৰু বি দুয়োটাই শুদ্ধ 17 নম্বৰ প্ৰশ্ন বিশেষ শিক্ষা নিম্ন উল্লেখিত কোনটোৰ সৈতে সম্পৰ্ক এ মেধাৱী শিক্ষাৰ্থীৰ বাবে বি প্ৰতিবন্ধীসকলৰ বাবে শিক্ষণ কৰ্মসূচী চি শিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যক্ৰম ডি প্ৰতিবন্ধীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যক্ৰম আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি প্ৰতিবন্ধীসকলৰ বাবে শিক্ষণ কৰ্মসূচী 18 নম্বৰ নিম্ন উল্লেখিত
কোনটোৱে ডিজিটেল পুথিভঁৰাললৈ প্ৰৱেশৰ পথ প্ৰশস্ত কৰে? এ সহকাৰী প্ৰযুক্তি, বি খাদ্য প্ৰযুক্তি, চি তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডি অপৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি তথ্য আৰু যোগাযোগ প্ৰযুক্তি। 19 নম্বৰ প্ৰশ্ন, ভাৱ বিনিময়যুক্ত দৃশ্য শ্ৰাব্যৰ ওপৰত নিম্নলিখিত বিবৃতিসমূহৰ ভিতৰত কোনটো শুদ্ধ? এ ই নিৰ্ভৰযোগ্য আৰু বিনিময়যুক্ত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰে, বি ই শিক্ষাৰ্থীসকলক শিকাৰ বাবে অনুপ্ৰাণিত কৰে, চি ই যোগাযোগৰ সুবিধা প্ৰদান কৰে আৰু সৃজনীশীলতাৰ প্ৰসাৰ ঘটায়, ডি অপৰৰ আটাইবোৰ শুদ্ধ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপৰৰ আটাইবোৰ শুদ্ধ। 20 নম্বৰ প্ৰশ্ন, বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক ভিডিঅ' টেপ কৰা সামাজিক কৌশলসমূহে কিদৰে সহায় কৰে? এ শিক্ষাৰ্থীসকলে নিজৰ পৰিৱেশৰ সম্পৰ্কে জানিব পাৰে, বি আন্তঃব্যক্তিক দক্ষতাৰ বিকাশ ঘটাব পাৰে, চি স্বাস্থ্যবিধি সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰে, ডি অপৰৰ আটাইকেইটা শুদ্ধ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপৰৰ আটাইবোৰ শুদ্ধ। এতিয়া আমি কিছুমান ফুল ফৰ্ম জানিম, যেনে HTTP, ইয়াৰ ফুল ফৰ্ম হ'ব হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। PPP, ইয়াৰ ফুল ফৰ্ম হ'ব পইণ্ট টু পইণ্ট প্ৰট'কল। FTP, ফাইল ট্ৰান্সফাৰ প্ৰট'কল। আপোনালোকে এইখিনি লগতে মনত ৰাখিব আৰু মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।